ৰৈ আছোঁ আজিও ব্যৰ্থ প্ৰেমিক মই ভগ্ন হৃদয় লৈ। নাপাই কন্দাতকৈ পাই হেৰুৱাৰ বেদনা বহুত গভীৰ। ভাল পোৱা হ'ল এক সপোনৰ ঠিকনা, যাক পোৱাটো সহজ, কিন্তু সঠিক মনৰ মানুহ পোৱাটো কঠিন। ভালটো সকলোৱে পাব পাৰে, কিন্তু ভাল পোৱা সকলোৱে বুজিব নোৱাৰে। যাক তুমি বেছি ভাল পোৱা, তেওঁক তুমি কেতিয়াও প্ৰমাণ কৰি দেখুৱাই নিদিবা যে মই তোমাক ইমান ভাল পাওঁ বুলি। কাৰণ যেতিয়া তুমি তেওঁক প্ৰমাণ দিবা তোমাৰ ভাল পোৱা, তেতিয়াৰ পৰা তেওঁ তোমাক গুৰুত্ব নিদিয়া হ'ব। আৰু তেতিয়াৰ পৰাই তেওঁ তোমাক কষ্ট দিবলৈ আৰম্ভ কৰি দিব। কাৰণ জোখতকৈ বেছি পালে তাৰ মৰ্যাদা দিব নাজানে। সেয়েহে কেতিয়াও ভাল পোৱা প্ৰমাণ কৰি নিদিবা। সঁচা প্ৰেমত বাৰে বাৰে সকলো কথা মুখেৰে কৈ প্ৰমাণ নকৰিলেও হয়। তাৰ বাবে চকু এটি চাৱনিয়ে যথেষ্ট। মই তোমাক খুব ভাল পাব বিচাৰোঁ, আৰু তাৰ বিনিময়ত মোক তুমি একোৱেই দিব নালাগে। মাথো বিচাৰোঁ তোমাৰ হৃদয়খনত ক্ষুদ্ৰ এটি স্থান, য'ত মই থাকি গোটেই জীৱন তোমাক ভাল পাই যাব পাৰোঁ। অবুজ হৃদয়খনক বুজাব পৰা নাই, তুমি যে মোৰ হৈ থকা নাই। নিজৰ জীৱনটোক কেতিয়াও আনৰ লগত তুলনা নকৰিবা। জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰিবা। যিদিনাৰ পৰা তোমাৰ আপোন মানুহজনে তোমাৰ ওপৰত খং কৰা বাদ দিব, সেইদিনা বুজিবা তুমি তেওঁক হেৰুৱাই পেলাইছা। আমাৰ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে আমি দি থকা নতুন নতুন ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকিব। ধন্যবাদ।